আমি বহুত দিন হ'ল সকলোৱে মিলি এসাঁজ খানাই খোৱা নাই দেখোন। খানা এসাঁজ খাওঁ দে। কিমান টকাকে তুলিব লাগিবনো? 6টামান হ'ব টোটেল। আমি 3জনী আৰু ইহঁত 2টা আৰু সেইজনী 3জনী 200 টকাকে তুলিব লাগিব। খানা খোৱা জেগাটো চিলেক্ট কৰ। সেই নদীখনত খাম ব'ল। সিহঁতকেইটাক মাংস আনিবলৈ ক। মই কিন্তু ব্ৰইলাৰ মাংস নাখাওঁ, গাহৰি মাংস খাম। ময়ো ইমান ব্ৰইলাৰ নাখাওঁ, গাহৰিয়ে খাম দে ময়ো। মই সিহঁতক ফোন কৰি লওঁ, সিহঁতে কি খায় তাৰ সিহঁতকে আনিবলৈ দিওঁ। ঐ তই ক'ত আছ ন? য'তে নাথাক নাই তহঁতে সোনকালে নদী পাৰলৈ আহ। আমি খানা এসাঁজ খাম আৰু আহোঁতে তহঁতৰ পইচাই গাহৰি মাংস লৈ আনিবি আৰু ব্ৰইলাৰ মাংস লৈ আনিবি। কি গাহৰি মাংস নাখাওঁ? হ'ব দে, ব্ৰইলাৰ 2 কেজি লৈ আনিবি আৰু গাহৰি 1 কেজি লৈ আনিবি আৰু বাকী চব্জিখিনি তহঁতে কৰিবি, কৰি পেলাই নদী পাৰলৈ জল্দি আহ। আৰু লগতে এই পিংকিকো লৈ আনিবি। বল দেৰি হৈছে। বহি ল, সকলোৱে বহি লচোন, সিহঁতে আহিব ৰ। তহঁতে আহি পালিহি। বহ। আমি বহুত দিনৰ মূৰত দেখিছো দেই। আজি ইমান দিনৰ মূৰত খানা খাইছো, বহুত মনটো ভাল লাগিছে। তাকো নদী পাৰত, আজিতো মজাই মজা। তহঁতে দেৰি নকৰ, খানাটো বনাওঁগৈ আমি, তহঁতে কথা পাতি থাক। বহুত দেৰি হৈছে কিন্তু দেই, খানা জল্দি খাওঁ। ৰিংকি, আমি 2জনীয়ে বনাওঁগৈ আহ। বল। খানা খোৱাৰ আগতে মই ঠিকমতে হাগি লওঁ। বাকী তহঁতৰ খবৰ পাতি কেনেকুৱা? আমাৰ ভালেই আৰু। পঢ়া শুনা কেনেকুৱা চলি আছে তোৰ? পঢ়া শুনা ইমান ভাল চলা নাই, এইবাৰ ইমান ভাল নহ'ল পৰীক্ষাটো। ইমান মিছা কথা ক'ব নালাগে দে। তহঁতে কৈ থাক ভাল নহয়, তাৰপিছত লাষ্টত গৈ তহঁতে একেবাৰে ফাৰ্ষ্ট মাৰি দিয়গৈ। ৰক্ষা, এতিয়া ঠিকমতে খানা খাম আৰু। তই যে হাগি আহিলি, গা নুধুৱ? লেতেৰা, গা ধুগৈ যা। এই ঠাণ্ডাত গা ধুবলৈ নাই দেই। তহঁতে ক'লেই হ'ল নে আৰু? তহঁতে লাইনে বহি যা, খানা হৈ গ'ল। ইহঁতে কিন্তু ধুনীয়া বনাব পাৰে কিন্তু দেই, খায়ো কিন্তু ভাল লাগিছে। চব্জিটোত নিমখ কমিছে, তথাপিতো ভাল লাগিছে। ঐ তহঁতে গাহৰি মাংস খাবি নেকি এপিচ? নাখাওঁ দেই, আমি নাখাওঁ। তহঁতে খা, তহঁতৰ কাৰণেহে আনিছো 1 কেজি। তহঁতে বজাই দে 2জনীয়ে। কোনে পাতিলি ক খোৱাৰ সময়ত? কোনে পাতিলি ক? মই পাদা নাই কিন্তু দেই। ময়ো পাদা নাই, মই এইমাত্ৰ হাগি আহিছোহে, কিয় পাতিম আকৌ? কি গেলা গোন্ধাইছে। মই নাজানো কিন্তু দেই, যোনে পাতিছে সি 3-4 দিনলৈকে হাগা নাই চাগে। তাৰমানে তই পাতিছ, তাৰমানে তই হাঁহি কৈছ? তই এনেকে নকবি, মই কিন্তু ইয়াত নোখোৱাকে গুচি যামগৈ। তহঁতেও কাজিয়া কৰ, এটা পাততে কাজিয়া কৰ। হ'ব দে, প্ৰথমে খাই লচোন। আজি খাই মজা লাগিল কিন্তু দেই, আকৌ এদিন খাব লাগিব সকলোৱে মিলি। তই ঠিকে কৈছ, খাম ৰ, আজি খাইছোহে। হ'ব এতিয়া বল, আমি গৈ থাকো, বহুত দেৰি হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন পাই থাকে। বাই বাই।